সো গাইস আজিৰ ভিডিওটো বহু ইম্পৰ্টেন্ট ভিডিও সো সম্পূৰ্ণকৈ চাব তেতিয়াহে বুজিবলৈ পাৰিব আজিৰ ভিডিওটো সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব সো বলক আৰম্ভ কৰো সো গাইস আপোনালোকে নিশ্চয় ফেসবুকৰ পৰা ইনকাম কৰিব বিচাৰে বাট আপোনালোকে ইনকাম কৰিব নোৱাৰে সো আজিৰ ভিডিওটো চাওক সম্পূৰ্ণকৈ আপোনালোকে মোটিভেট পাব বহুখিনি পাব এনাৰ্জি হৰিলত সো সম্পূৰ্ণকৈ চাব সো আজিৰ ভিডিওটো হৈছে ফেসবুকৰ ওপৰত আৰু ইনকাম কেনেকৈ কৰিব ফেসবুকৰ পৰা সম্পূৰ্ণকৈ মই লাইভ প্ৰুফ দেখুৱাইছো মানে সম্পূৰ্ণকৈ ডিটেইলছ মই জনাই আছো সো এনেকুৱা মোৰ এজন বন্ধু আছে তেও ইনকাম কৰিছে তিনিটা ভিডিও মানে ৰিল ভিডিও আপলোড কৰি শৰ্ট ভিডিও তিনিটা ভিডিও আপলোড কৰি তেও ইনকাম কৰিছে বহু টকা মই জনাই আছো আপোনালোকে চাব আৰু এনেকুৱা মানুহ আছে এইবিলাক চাই গা জ্বলিব পাৰে মানে কি তেও মুতকৈ ওপৰত গৈছে তা কেনেকৈ নমাব পাৰিম সো এইটো প্ৰায় মানুহে কৰে বন্ধু সকলক কৈছো তোমালোকে এনেকুৱা নকৰিবা সেই কাৰণে কৈ লৈছো আগতে এনেকুৱা নকৰিবা এজন মানুহ ডাঙৰ হৈছে তাই বুলি মই যাম নেকি নমাবলৈ নামি যাতই তো ডাঙৰ কি হৈছে মুতকৈ কিয় ডাঙৰ হৈছে তোক নমাই দিম এনেকুৱা কথা নহয় তেওঁৰ কষ্টৰ ধৈৰ্য শক্তিৰে তেওঁ ডাঙৰ হৈছে ঠিক আছে আমাৰ ধৈৰ্য শক্তি নাই আমি ডাঙৰ হ'ব পৰা নাই তাকে আমি নমাবলৈ যাম নেকি বহু মানুহ আছে এনেকুৱা নমাম তাক কেনেকৈ মুতকৈ ওপৰত উঠে তাক নমাবলৈ ট্ৰাই কৰিম মানে চেষ্টা কৰিম এটোৱে কথা সো এনেকুৱা নকৰিব আপোনালোকে নিজৰ ধৈৰ্য শক্তিৰে ফেসবুকত কাম কৰক মানে ৰিল ভিডিও আপলোড কৰক আপোনালোকে ইনকাম কৰিব পাৰিব অতি কম সময়ত সো মোৰ বন্ধুসকলে ইনকাম কৰি আছে একদম কম সময়তে তিনিটা ভিডিও আপলোড কৰি ইনকাম কৰি আছে মিলিয়ন ভিউজ আহি গ'ল মই দেখুৱাই আছো এইটো আদি চাওক ফৰাত আলি তেও ইনকাম কৰি আছে এতিয়া ৰিল ভিডিও আপলোড কৰি সো আপোনালোকে অলপ সহায় কৰক মানে অলপ সাপোৰ্ট কৰিব সো মোকো সাপোৰ্ট কৰিব তাইকো সাপোৰ্ট কৰিব মানে এটা ভাল এনাৰ্জি আহিব আপোনালোকৰ সাপোৰ্টৰ ফলত সো গাইস আপোনালোকে নিশ্চয় সাপোৰ্ট কৰিব সো এইজন বন্ধুৱে ইনকাম কৰি আছে এতিয়া আপোনালোকে কৰক আপোনালোকে আনক কেনেকৈ নমাম মানে ওই ডাঙৰ হৈ গৈছে তাক কেনেকৈ নমাব পাৰিম এনেকুৱা বহুত ভাবি থাকে বহুত বন্ধুসকলে ভাবি থাকে সেই কাৰণে এই ভিডিওটো বনাইছো সো আপোনালোকে একদম হেৰি নলব গাত পাতি নলব মোক বেয়াকে কৈছে সো এনেকুৱা নকৰিব সাপোৰ্ট কৰক আপুনি তাইক সাপোৰ্ট কৰক তাই আপোনাক কৰিব ঠিক আছে আপুনি তাক সাপোৰ্ট কৰক তাই আপোনাক সাপোৰ্ট কৰিব নিশ্চয় সো আপোনালোকে এনেকুৱা কৰিব আৰু এনেকুৱা বন্ধু কেইটামান আছে সো তাই কেনেকৈ নমাম মানে তাই মুতকৈ ওপৰত গৈছে তাই বহু টকা ইনকাম কৰি আছে মই কৰিব পৰা নাই তাই কিয় কৰি আছে তাক নমাম আমি নমাম এনেকুৱা বন্ধু প্ৰায়ে আছে সো এনেকুৱা নকৰিব সো আপোনালোকে পাৰে যদি তাইক সাপোৰ্ট কৰিব তাইৰ শৰীৰত এনাৰ্জি আনি দিব তেতিয়াহে তাই উৎসাহিত পাব তেও ভিডিও বনাবলৈ উৎসাহিত পাব সো এনেকুৱা কৰিব সো যাই তাইক নমাবলৈ নাযাব সো তাইক পৰা তাৰিখ আপোনালোকে একাউণ্টটো ফলো কৰি ৰাখিব আৰু ভাল ভিডিও দি থাকে আপোনালোকে ভাল ভিডিওবিলাক চাই উপভোগ কৰিব পাৰিব আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো মোক সাপোৰ্ট কৰিব তাইক সাপোৰ্ট কৰিব আমি মানুহ হয় তাইক সাপোৰ্ট কৰি মানুহৰ বাবে ভূপেন হাজৰিকা গান গাইছিল মানুহৰ বাবে সো আপোনালোকে মানুহৰ বাবে হওক তেতিয়াহে পৃথিৱীখন এটা ভাল লেভেলত চলিব ঠিক আছে সো এনেকুৱা কৰিব তেতিয়াহে ভাল হ'ব এটা মানে একদম ভাল লাগিব মনত ভাল যিটো উৎসাহিত পাম ন ক'ব বাহাৰে বুজাব নোৱাৰো সো আজি ভিডিওটো কেনে লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে এনে ধৰণৰ ভাল ইনফৰমেশ্যন ভিডিও পাবলৈ হ'লে ফলো এণ্ড লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ সো মাচ ফৰ ৱাচিং মাই ভিডিঅ'ছ